নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপুনি আপোনাৰ ফেচবুক পাছৱৰ্ডটো কিদৰে সলনি কৰিব পাৰিব। যদি আপোনালোকে ফেচবুক পাছৱৰ্ডটো সলনি কৰিম বুলি ভাবিছে তেনেহলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ ফেচবুক এপ্লিকেশ্যনটো অন কৰি লওক। অন কৰাৰ পাছতে এই সোঁ সাইডে দেখিছে 3 ডটটো ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে অলপ তললৈ স্ক্ৰল কৰি লৈ আহিব। লৈ আহি দেখিব যে এই অপচনটো দেখিছে যে সেটিং এণ্ড প্ৰাইভেচি, ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে এই সেটিং যে অপচনটো দেখিছে ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে পাছপোৰ্ট এণ্ড সিকিউৰিটি বুলি লিখা আছে যে এই অপচনটো ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে চেঞ্জ পাছপোৰ্ট যেন দেখিছে এই অপচনটোত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে এই কাৰেণ্ট পাছপোৰ্ট মানে ইয়াত যিটো আপুনি বৰ্তমান পাছপোৰ্ট ব্যৱহাৰ কৰিছে সেই পাছপোৰ্টটো ইয়াত ইন্টাৰ কৰক। ইন্টাৰ কৰাৰ পাছত ইয়াত নিউ পাছপোৰ্ট সেট কৰক। এটা নতুনকৈ পাছপোৰ্ট বনাই লওক। পাছপোৰ্টটো এটা কথা ধ্যান দিব, 6টা সংখ্যাতকৈ অধিক হ'ব লাগিব বা 6টা সংখ্যা ম্যাক্সিমাম হ'ব লাগিব। তাৰপৰা সেই একে নিউ পাছপোৰ্টটো ইয়াত ৰিটাইপ নিউ পাছপোৰ্ট ইয়াত ইন্টাৰ কৰক। ইন্টাৰ কৰাৰ পাছত আপোনালোকে পাছপোৰ্টটো ইন্টাৰ কৰি লওক। ময়ো কৰি লৈছোঁ। পাছপোৰ্ট কেইটা ইন্টাৰ কৰাৰ পাছত আপডেট পাছপোৰ্ট এই অপচনটোত ক্লিক কৰক। ক্লিক কৰাৰ পাছত এনেদৰে এটা ইন্টাৰফেচ শ্ব' হ'ব। ৰিভিউ অৰ্ডাৰ ডিভাইচ ষ্টে লগ ইন, মানে মই ইয়াত ৰিভিউ অৰ্ডাৰ ডিভাইচ এই অপচনটোত ক্লিক কৰক। এই অপচনটোত ক্লিক কৰে কি হ'ব, আপোনাৰ যদি অন্য কোনোবাৰ মোবাইল হওক, লেপটপ হওক, ডেস্কটপ হওক, এইবিলাক যদি অন্য কাৰোবাৰ মোবাইল ফোনত হওক, আপোনাৰ যদি ফেচবুক একাউণ্টটো লগ ইন হৈ আছে, এই অপচনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলোকেইটা ইয়াত ফেচবুক একাউণ্ট কোনকেইটা মোবাইলত লগ ইন হৈছে সেইটো শ্ব' কৰিব। বৰ্তমান মোৰ কোনো অন্য ডিভাইচত লগ ইন হৈ থকা নাই, সেইবাবে ইয়াত অকল মোৰ এইটো যিটো মোবাইলত লগ ইন হৈ আছে এই মোবাইলৰ নাম সতি ইয়াত দেখাই দিছে। ঠিক আছে, আপোনালোকেও তেনেকৈ যদি অকল নিজৰ ব্যৱহাৰ কৰি থকা মোবাইলটোতহে আপোনাৰ ফেচবুকটো যদি লগ ইন হৈ থকাটো বিচাৰে তেনেহ'লে সেই অপচনটোত ক্লিক কৰি এতিয়া আপোনাৰ যিটো মোবাইল এতিয়া ব্যৱহাৰ কৰিছে সেই অপচনটোত এই যে দেখিছে 3 ডটটো ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত লগ আউট কৰি দিয়ক। এই লগ আউট অপচনটো আহিছে যে ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত লগ আউট অফ অল সেশন এই অপচনটোত ক্লিক কৰক। দিছ উইল লগ আউট ফেচবুক ফৰ এভৰি ডিভাইচ কাৰেণ্টলি লগ ইন ইউৰ, ইয়াত লিখিছে যে সকলো ডিভাইচ কেইটাৰ পৰা আপোনাৰ ফেচবুক কেইটা লগ আউট হৈ গৈছে। সেইকাৰণে এই লগ আউট অপচনটো এই যে আহিছে ইয়াত এই অপচনটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছপোৰ্টটো চেঞ্জ হৈ গৈছে। ঠিক আছে, আপুনি যদি লগ ইন কৰি চাব বিচাৰে আপুনি এনেদৰে বেক হৈ আহি আপুনি লগ আউট কৰি লোৱাৰ পিছত আপুনি যিটো পাছপোৰ্ট এতিয়া বনাইছিলে সেই পাছপোৰ্টটো ইয়াত যিটো আপোনাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি আছে ফেচবুক লগত জড়িত হৈ আছিলে সেই মোবাইল নম্বৰটো প্ৰথমতে ইয়াত ইন্টাৰ কৰি লওক। মই ইন্টাৰ কৰি লৈছোঁ, আপোনালোকেও ইন্টাৰ কৰি লওক। ইন্টাৰ কৰি পিনি এতিয়া আপুনি যিটো পাছপোৰ্ট বনাইছিলে সেই পাছপোৰ্টটো ইয়াত ইন্টাৰ কৰক। সেই পাছপোৰ্টটো দিয়াৰ পিছত আপুনি এই যে দেখিছে অপচনটো লগ ইন, ইয়াত লগ ইন কৰক। দেখিছেনে আপোনাৰ পাছপোৰ্টটো ধুনীয়াকৈ চেঞ্জ হৈ গৈছে। এনেদৰে অতি সহজতে আপুনি আপোনাৰ ফেচবুকৰ পাছপোৰ্টটো চেঞ্জ কৰিব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগিলে চাই তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।